जय माँ काली ऐसा ना बोल को ए दुनू बाय बाय আপোনাক মই ভিডিঅ'ত দেখুৱা হোৱাই নাই এইজনে দাদা মানে 3 দিন পুৰা ব্যস্ত আছিল যে এইকাৰণে দেখুৱাব পৰা নাছিলোঁ গৈ থাকোঁ দিয়ক বেয়া আছে নাপাব আহিম গুড মৰ্ণিং হাতত ৰাতিপুৱা চাহ আৰু এয়া ইমান ধুনীয়া লাগে এইটো পিঠা এইটো ভিতৰত নাৰিকল আছে আৰু এইটো এটা তো এনেকৈ হাতত চাহকাপ লৈ আজি জাৰ্ণি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গমটো পাইছে ক'ত আছোঁ একদম ফিল্ডৰ কাষতে আৰু ৰাতিপুৱা বেডিং পত্ৰ ধুনীয়াকৈ গাড়ীত উঠাই থৈ আহিছোঁ বাছ আমি মানুহ দুটা বাকী আছোঁ এইখন বাকী আছে আৰু এনেকৈ আমাৰ ধুনু বাকী আছে এইযোৰ পিন্ধি যাম এইটো চেণ্ডেলটো পিন্ধি যাম তাই এইটো বাকী আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আজি আমি গৈ আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খোৰা গাঁৱৰ পৰা একেবাৰে ৰংজুলিলৈকে আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট বাই বাই মানে 2024-25ৰ বৰ্ষটোৰ কাৰণে বাই বাই দিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু 2025-26ত আহি যাম আৰু যদি 25-26ত আহোঁ তেতিয়াহ'লে আহিম আৰু মানে যদিহে থিয়েটাৰত আহোঁ তাৰপিছত জাৰ্ণি ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক কি ক'বা আহিম 25-26ত ক'ত বঙাইগাঁও ডিষ্ট্ৰিক্টত ঠাণ্ডাতে কথাই ওলাই নাই মোৰ খেতি ৰাতিপুৱা তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আজি আমি এইটো ৰুমৰ পৰা একেবাৰে সেই ৰুম নোপোৱালৈকে ভিডিঅ' বনাই গৈ আছোঁ জাৰ্ণি ভিডিঅ'টো আগতে ৰাতিপুৱা এয়া চাহটো খাই লওঁ ধুনীয়াকৈ খোৱা আৰু সেইখন ফিল্ডতে আমি 3 দিন শ্ব' কৰিলোঁ খোৰা গাঁৱৰ ফিল্ড খোৰা গাঁৱৰ ৰাজহুৱা খেলপথাৰ বহুত ভাল লাগিলে সেইখন ফিল্ড আমিয়ে থাকিলোঁ তাত কৰ্দৈ টেঙাডালৰ কাষেদি সোমাই যাব লাগে সেই মানুহৰ ঘৰত থাকিলোঁ তো বহুত ভাল লাগিল আৰু এতিয়া আন দিনৰ দৰে আজিও বেডিং পত্ৰ উঠাই আছে বাছত আৰু মইতো ৰাতিপুৱাই বেডিং পত্ৰ উঠাই দিছোঁ বেডিং পত্ৰ উঠাই আমি চিধা গুচি যাম ৰংজুলিলৈ আৰু বঙাইগাঁও বাই বাই দিম আৰু লাহেকৈ আৰু অলপ সময়ৰ পিছত আমি বঙাইগাঁও বাই বাই দিম আৰু গাইজ ওলাই মেলি পূৰা ৰেডি হৈ গ'লোঁ মই ৰ'দটো চকুত পৰি থকাৰ কাৰণে এনেকৈ ধুই আছোঁ তাৰপিছত বহুত দিন ঘৰতো জনাই ঘৰত যাব মন গৈ আছে আৰু এতিয়াতো নাই নোৱাৰিমেই একেবাৰে 28-29 গুৱাহাটীত আছে পেণ্ডেল তেতিয়া 29 তাৰিখেহে যাব পাৰিম ঘৰত যদিতো যাওঁ গমেই পাব ভিডিঅ'ত আৰু দাদাহঁতক মাত এষাৰ দি কিনে আমি ওলাই দিওঁ আমাৰ বাছখন যাব আৰু বেছি সময় নাই মানে কাৰোবাৰ বেডিং পূৰা ৰাস্তাতে আছে মানে যিটো ৰাস্তাতে আমি যাম সেই ৰাস্তাটোতে আছে বেডিংটো উঠাই মেলি লৈ তেনেকৈ গুচি যাব আৰু এইটো এটা চুনা এইটো এটা ইয়াৰ কাৰণে মনত পৰি থাকিব আমি এনেকৈ কণ্টিনিউ 3 ঘৰমানত পাইছোঁ পোৱালি ইমান মৰম লাগে আৰু সিহঁতৰ কাৰণে মনত পৰি থাকে আমি পালোঁ ঢলাগাঁৱতো পালোঁ ইয়াতো পালোঁ তাৰপিছত মানে য'ত এনেকৈ পোৱালি পাইছোঁ খুব মনত থাকে হয়নে নহয় এই কেমেৰা চাইছোঁ উই হয়নে বেয়া চা নাপাব আকৌ দুনু বাই বাই একদম আহিম এইফালে চাইদুল্লা আপোনাক মই ভিডিঅ'ত দেখুৱা হোৱাই নাই এইজনে দাদা মানে 3 দিন পুৰা ব্যস্ত আছিল যে সেইকাৰণে দেখুৱাব পৰা নাছিলোঁ আৰু গৈ থাকোঁ দিয়ক বেয়া আছে নাপাব আহিম এইটো ৰুমতে আমি আছিলোঁ এতিয়া কিবা ৰৈছে নেকি চাওঁ একদম আৰু আমিও ফিল্ডখনৰ পৰা এনেকৈ ওলাই দিলোঁ আৰু এই দাদাহঁতক এৰি বহুত বেয়াই লাগিছে পিছফালে এনেকৈ ৰখি আছে আমাক চাই কিনে তো যা নহওক আকৌ কেতিয়াবা এইফালে আহিলে আহিম নিশ্চয় এতিয়া মানে বাছখন ওলাই দিলে মানে আগত বেডিং অলপ উঠাব লগা আছে সেইখিনি উঠাই গুচি যাব আৰু এইটো হ'ল খোৰা গাঁৱৰ চকটো ইয়াৰ আগত এটা ডাঙৰ চাৰিআলি আছে মানে ইয়াতকৈ অলপ ডাঙৰ আৰু এইটো অলপ সৰু হয় আৰু আমি আহি পঞ্চৰত্ন যোগী গোপা নৰনাৰায়ণ সেতুখন পালোহি এয়া এইটো বছৰ ফাৰ্ষ্ট টাইম নৰনাৰায়ণ সেতু
আগতে কেইবাবাৰো দেখিছোঁ, কিন্তু এই বৰ্ষৰ মানে এইটো বছৰৰ ফাৰ্ষ্ট টাইম আমি যোগীঘোপা এয়া পঞ্চৰত্ন অভাৰব্ৰিজখন পাইছোঁ, নৰনাৰায়ণ সেতু। ব'লক। আৰু ব্ৰিজখন পাৰ হৈ 2 কিলোমিটাৰ নাহোঁতে আপোনালোকে এখন টোল গেট পাব, যিখন টোল গেট এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু কিমান দিন পিছত মুকলি হয় গম নাপাওঁ। যদি মুকলি হোৱা সময়ত আমি আহোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম। এই টোল গেটটো বনাই আছে এতিয়া, অ'পেনিং কৰাই নাই। এতিয়া আমি ফ্ৰীকৈ যাব পাৰিছোঁ, যেতিয়া অ'পেনিং কৰিব তেতিয়া নোৱাৰোঁ আৰু এই ৰাস্তা 4 লেন হৈ গ'ল। যোৱা বছৰ আমি পোৱা নাছিলোঁ এইটো পৰিৱেশ, এইবাৰ পৰিৱেশটো বিৰাট ধুনীয়া লাগিছে। ৰাস্তাত লাগি গ'ল ষ্ট্ৰিট লাইট। ব'লক। আৰু এনেকৈ আহি আমি পাই গ'লোঁ দুধনৈ টাউনখন আগত আছে। বাছখন ৰখিছে চাহ খাবৰ কাৰণে। তাৰ আগত আমি তেল ডিপোটত গৈ ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়া চাহ খাই ইয়াৰ পৰা বেছি দূৰ নহয় আৰু য'লৈকে যাম আমি ৰংজুলি, ইয়াৰ পৰা একেবাৰে ওচৰ। চাহটো খাই আমি ইয়াৰ পৰা আকৌ ওলাই দিম আৰু এইফালৰ পৰা হোটেল বিচাৰি সেই আগত আছে চাৰিআলিটো, আৰু আমি এইখনত সোমাই দিলোঁ। ইয়াত চাহ খাব লাগে, চাহ খাবৰ কাৰণে সোমাই দিলোঁ ইয়াতে। চাহ খাবি? পৰঠা খাবি? মই চাহ আৰু মিঠাই খাম। আৰু মোৰ আহি গ'ল এয়া 2টা মিঠাই আৰু এইফালে পৰঠা। আমাৰ নয়ন আৰু ছোৱালীয়ে খাব পৰঠা। নয়ন পৰঠা খাবি? আৰু আমাৰ ছোৱালী খাব পৰঠা আৰু মই খাম চাহ আৰু মিঠাই। আৰু চাহ পানী খাই গাইছ গোটেইখিনি বাছৰ ওচৰত আহি গ'ল। এতিয়া আমি বাছখন ষ্টাৰ্ট দিব আৰু আমি গৈ আছোঁ ৰংজুলিলৈ। আৰু ৰংজুলি ৰুম নোপোৱালৈকে মই ভিডিঅ'টো বনাই গৈ আছোঁ, শেষলৈকে চাব। একেবাৰে ৰুম পোৱাৰ পিছতে মই ভিডিঅ' শেষ কৰিম। আৰু আজি প্ৰথম নিশাৰ নাটক আছে নীলা চকুৰ গান। আৰু ফাইনেলি গাইছ আমি ৰুমটো পাই গ'লোঁ আহি। এইফালে ক'ত যায় নাজানো, এইফালে অলপমান গ'লে আমাৰ পেণ্ডেল আৰু ৰংজুলি যিখন টাউন সেই টাউনখন পায়। আৰু ইয়াত আমি ৰুমত কোন আছোঁ, ক'ত কেনেকৈ আছোঁ গোটেইখিনি দেখুৱাম আৰু ভিডিঅ'টো শেষ কৰিম। আৰু ৰংজুলিত আজি আমাৰ প্ৰথম নিশা আৰু 3টা দিন থাকিম আমি ৰংজুলি। নেক্সট পেণ্ডেল ক'ত যাম আমি অহাকালি ভিডিঅ'ত কৈছোঁ গাইজ। নেক্সট পেণ্ডেল 2দিনীয়া হয়। ছেকেণ্ড নাইটে খেল এখন হ'ব হেঙুল থিয়েটাৰ আৰু ৰাজতিলক থিয়েটাৰৰ মাজত। তো এতিয়া কোনে ক'ত আছোঁ মই দেখুৱাম আৰু ভিডিঅ'টো শেষ কৰিম। আৰু ইয়াত আছে আমাৰ জান্দা, প্ৰসেনদা, তাৰপিছত আৰু এইফালে গায়কদা। দিয়ক আজি এইটো পেণ্ডেল একেলগত পালোঁ আৰু এইফালে আছে এইটো আমাৰ ৰুম ছোৱালী, ইয়াত আছোঁ আমি। তাৰপিছত ইয়াতে থাকিব আমাৰ মিউজিকৰ আৰু 2জন। তাৰপিছত ইয়াতে থাকিব আমাৰ উৎপলদা। ইয়াতে উৎপলাই ৰুম ঠিক কৰি আছে আৰু ধুনীয়াকৈ চফা তফা কৰি মানে বিচনা পাৰিব। দিয়ক সন্ধিয়া লগ পাম ন এতিয়া। তাৰপিছত আৰু সেয়াই আছিলে আজি আমাৰ দিব লগা জাৰ্ণি ভিডিঅ'। আজি আমাৰ য'ৰ পৰা আহিছিলোঁ আমি খুৰাগাঁৱৰ পৰা, এইটো আজি আমাৰ জাৰ্ণি ভিডিঅ'। আৰু খুৰাগাঁৱত সেয়া দাদাহঁতৰ ঘৰৰ পৰা আহি বহুত বেছি বেয়া লাগিছে। একো নাই, আমি থিয়েটাৰৰ মানুহ, এনেকুৱাই হ'ব আৰু 3 দিন থাকিম। আকৌ কেতিয়াবা আহিম ওচৰত থিয়েটাৰ, তেতিয়া আকৌ যাম আপোনালোকৰ তাত। মানে কিছুমান এনেকুৱা হয় যে মানুহৰ মানে অহা সময়ত কান্দি দিয়ে কিছুমান মানুহে, মানে 3 দিনতে একদম আপোন হৈ পৰে।
যাওঁ নহওক আকৌ যাম আপোনালোকৰ ওচৰত তো আজিৰ জাৰ্ণি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকল পেজত ভিডিঅ' চাই আছে পেজটো ফ'ল' কৰিব যিসকলে চেনেলত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই গাইজ লগ পাম অহাকালি এটা নতুন ভিডিঅ'ত মই প্ৰাঞ্জিত ধন জয় অসম